বিচাৰে মানে আমিতো এতিয়া ন্যায়ে বিচাৰিছো না এখন ইউতে যেনে এনেকাই যেনে আমাৰ ছোৱালীবিলাকক এনেকাই যেনে ফুচলাই নি লৈ যায় এনেকা ধৰ্ষণ কৰি থাকে তেতিয়াহ'লে মানে আমাৰ নাৰী জাতিটোৱে মানে জীয়াই থকাৰ ৰাস্তা নাই। এতিয়া মানে কি এনেকাই যেনে ফুচলাই নি থাকে তেতিয়াহ'লে আমাকতো সুৰক্ষা লাগে না, আমাক সুৰক্ষা দিব লাগে। এতিয়া ৰাতি এনেকাকে যেনে ঘূৰি ফুৰে এই পাখণ্ডবিলাক যেন শাস্তি পায়। চিভিল এই অঞ্চলত এই যোৱা 23 তাৰিখ সন্ধিয়াত বড়ো জনজাতীয় দুজন নাবালিকা কিশোৰীক ইছলাম ধৰ্মাৱলম্বী 8জন পাচণ্ডই যি ঘৰৰ সন্মুখৰ পৰা উঠিয়াই লৈ যায় এই ছোৱালীসকলক যে কি কৰিছে এয়া মই মানে এই মুখেৰে ক'ব মানে বিচৰা নাই, কিন্তু এটা কথা স্পষ্ট ক'বলৈ বিচাৰিছো আজি চাওক এই ডিঙত যে ঘটনাটো হৈছে এই ঘটনাটো মাৰ নাযাওঁতে আজিৰ দিনত আমাৰ এই BTRত মানে এনেকা ঘটনা সংঘটিত হ'বলৈ মানে পাৰিছে। কাৰণ এটাই এই ধৰ্ষণ হিন্দু ছোৱালীক ধৰ্ষণ কৰা বন্ধৰ এটাই কাৰণ আছে, এই ধৰ্ষণকাৰীসকলক ইনকাউণ্টাৰ কৰিব লাগে। আজিৰ দিনত যদি অসমত চাৰিটা 8জনক যদি ইনকাউণ্টাৰ কৰা হয় অনাগত দিনত ধৰ্ষণ হোৱা বন্ধ হ'ব। কাৰণ এটা কথা আমি স্পষ্ট সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে ক'বলৈ বিচাৰিছো অসমৰ মুখ্যমন্ত্ৰী তথা অসম আৰক্ষী প্ৰশাসনক যে ইউপিৰ নিচিনা ঠাইত যদি যোগী আদিত্যনাথে ধৰ্ষণৰ বিৰুদ্ধে পুলিচক যদি এই ইনকাউণ্টাৰ কৰা যদি মানে এই নিৰ্দেশ দিব পাৰে অসমত কিহৰ কাৰণে নোৱাৰে? ইয়াক কি ৰাজনীতি মানে এই চলি আছে? কাৰণ যি 8জনে ধৰ্ষণৰ লগত জড়িত আছিল ইতিমধ্যে 3জনক মানে এৰেষ্ট কৰিছে। এৰেষ্ট কৰি এখেতক এই জেলত সোমাই জেলৰ পৰা কোৰ্টত লৈ তাৰিখৰ পৰ তাৰিখ জেল তাৰপিছত কোৰ্ট, যিসকলে জেলত বহি খাব এইবোৰ কাৰ পইচা খাব? আমাৰে পইচা খাব। তেনেহ'লে এইবোৰ লম্পজপ অসম চৰকাৰ বা প্ৰশাসনে বাদ দিয়ক, স্পটত ডাইৰেক্ট ইনকাউণ্টাৰ কৰিব লাগে। এনেকুৱা ইনকাউণ্টাৰ কেইবাটা অসমত হওক, অসম আৰক্ষীয়ে কৰক। অনাগত দিনত যদি অসমত ধৰ্ষণ কৰা বন্ধ নহয় তেতিয়া আপোনালোকে চাব। সেইটোৱে আমি মানে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কোকৰাঝাৰ জিলা কমিটিৰ ফালৰ পৰা অসম চৰকাৰ বা প্ৰশাসনক আমি দাবী জনাইছো।